হে গাইস আসসালামু আলাইকুম বন্ধুরা, कैसे हो आप लोग? আজি আপোনালোকে জানিম যে এই পৃথিৱীত যে কোনে আগে আহিছিল, যে মুৰ্গী আগে আহিছিল না এই মুৰ্গীৰ কণী আগতে আহিছিল? আপোনালোকে সকলোৱে ক'ব হয়তো যে মুৰ্গী যদি নাহে তেনেহ'লে কণী কেনেকে আহিব। এইটো হ'ল আচল কথা। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কৈ দিম যে মুৰ্গী আগে আহিছিল না ডিমা আগে আহিছিল। আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলো কথাখিনি কৈ দিম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি আপোনালোকে ভালকৈ চাই থাকক আৰু ভিডিঅ'টো লাষ্ট পৰিৱৰ্তে আপোনালোকে চাব পাৰিব যে মুৰ্গী আগে আহিলে না ডিম আগে আহিলে। তো বন্ধুসকল, আমি সকলোৱে জানো যে এই পৃথিৱীখনৰ বয়স বহুত, মানে আজিৰ পৰা লাখ নিযুত বছৰ আগৰ পৰাই এই পৃথিৱীখন জন্ম হৈছে আৰু এই জন্ম হোৱাৰ পিছৰ পৰাই আমাৰ বহুতো পণ্ডিত, বহুতো দাৰ্শনিক বিলাকে আহিছে আৰু গৈছে আৰু এইটো টপিকৰ ওপৰত বহুজনে মাথা মাৰিছে। আপোনালোকে জানেনে যে এইটো কণী বা ডিম বা মুৰ্গীৰ ওপৰত বহুতো দাৰ্শনিক বা বহুতো পণ্ডিত সকলে এই টপিকৰ ওপৰত বহুতে আলোচনা কৰিছে, কিন্তু আজিৰ বিজ্ঞানীসকলে কি কৈছে আপোনালোকে জানক। আৰু আজিৰ বিজ্ঞানীসকলে যি কৈছে আপোনালোকে শুনি হতবাক হৈ যাব বা আচৰিত হৈ যাব আপোনালোকে। তো আমি আজি আপোনালোকক লগত লগ কৰিব লৈছো। মোৰ নাম ৰাছিদুল ইছলাম। আপোনালোকক কম যে আজি কি হৈ আছে, যে বিজ্ঞানীসকলে কি কৈছে যে আৰু এই মুৰ্গী আৰু ডিমৰ ওপৰত। তো আমি জানিম যে পৃথিৱীৰ যিহেতু লাখ নিযুত বছৰ আগতে পৰাই জন্ম হৈছিল, কিন্তু তাৰ পিছৰ পৰা যিহেতু আমাৰ পৃথিৱীত মানুহ ৰূপে জন্ম হোৱাৰ পিছৰ পৰাই মানুহে পণ্ডিত, আৰু আপোনালোকতো সকলোৱে জানে কালিদাস না পঢ়ি একেবাৰে পণ্ডিত হৈ গল। আৰু এই পণ্ডিতৰ নিচিনা বহুতো পণ্ডিত আছিল আৰু তাৰ নিচিনা নহয়, আৰু ভাল ভাল পণ্ডিত আছিল। এই ডিমৰ ওপৰত আলোচনা কৰিছিল আৰু এই মুৰ্গীৰ ওপৰত আলোচনা কৰিছিল। আমি আপোনালোকক আজি চাম যে আজি কি হয়, যে এই মুৰ্গী আগতে আহিছে না ডিম আগে আছে, না মুৰ্গী আগতে আহিছে না ডিম আগে। তো বন্ধুসকল বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। যে পৃথিৱীৰ লাখ বছৰ আগৰে পৰাই যেতিয়া মানুহৰ ৰূপে জন্ম হোৱা আৰু বহুত পণ্ডিত আছিল, আৰু এই পণ্ডিতসকল এইটোৰ বিষয়ে আলোচনা কৰিছিল। আলোচনা কৰাৰ পিছত কি হৈছিল যে তেতিয়া মানে বহুত পৃথিৱীত, আৰু যিহেতু বহুত লাখ বছৰ আগৰে পৰা জন্ম হৈছিল, আৰু তাৰ পৰাই আমালোকে গম পাওঁ যে পৃথিৱীতে আগতে ডাইনচৰৰ প্ৰচলন বেছি আছিল, কিন্তু এতিয়া নাই, নোহোৱা হৈ গৈছে। যিহেতু যেতিয়া পৃথিৱীখন জন্ম হৈছিল তেতিয়াৰ পৰাই ডাইনচৰৰ প্ৰচলন আছিল। ডাইনচৰ আছিল, চৰাই চিৰিকটি আছিল, আগৰে পৰাই আছিল, আৰু মাছ কাছ আছিল এইবিলাক। কিন্তু ডাইনচৰ বিলাকে আপুনি যদি চাই যে ডাইনচৰ বিলাকে আগৰে পৰা ডিম পাৰিছিল বা কণী পাৰিছিল, কিন্তু পাখি বিলাকে আগৰে পৰা ডিম পাৰিছিল বা কণী পাৰিছিল, আৰু মাছ বিলাকে আগৰে পৰা ডিম পাৰিছিল বা কণী পাৰিছিল। আৰু এইবিলাকে আগৰে পৰা প্ৰচলন আছিল। তেনেহলে ডাইনচৰ পৃথিৱী জন্ম হোৱাৰ লগে লগে ডাইনচৰ যেতিয়া ডিম পাৰে, তেনেহলে আমি বৈজ্ঞানিকসকলৰ মতে যে ডাইনচৰ সকলে পৃথিৱীতে আগতে ডিম পাৰিছিল, চৰাই চিৰিকটিতে ডিম পাৰিছিল আৰু মাছ ডিম পাৰিছিল। তেনেহলে ডিমটো আগৰে পৰা প্ৰচলন হৈ আছে, মানে ডিমটো আগৰে পৰা প্ৰচলন হৈছে। তেনেহলে ডিমটো কেনেকৈ ডিমটো এই মুৰ্গী আহিব, যে ডিমটো আগৰে পৰা প্ৰচলন হৈ আছে। তেনেহলে আমি বৈজ্ঞানিকসকলৰ মতে গম পালো যে পৃথিৱীত প্ৰথম আহিছে ডিমটো, মুৰ্গী অহা নাই। জাষ্ট আপোনালোকে ভাবি চাব যে পৃথিৱীত মুৰ্গী অহা নাই, যিহেতু ডিমটো আগে আছে। এতিয়া আপোনালোকে ক'ব পাৰে যে তেনেহলে মুৰ্গী কেনেকৈ আহিল। যে আপোনালোকে এইটো কথা ঠিক যে মুৰ্গী কেনেকৈ আহিল, যে পৃথিৱীত মানে আগতে এটা চৰাই আছিল, আৰু এই চৰাইটো মুৰ্গীৰ নিচিনা আছিল, আৰু পৰৱৰ্তীতে এই মুৰ্গীৰ ডিএনএ চেঞ্জ হৈ মুৰ্গীৰ নিচিনা হৈ গৈছিল এই পাখিটো। আৰু এই পাখিটোৰ পৰা এটা ডিম হৈ এই ডিমৰ পৰা মুৰ্গী ৰূপে পৰিৱৰ্তন হয় আৰু তেতিয়াৰ পৰা এই মুৰ্গীৰ প্ৰচলন হয়। তাহলে আমি আজিৰ পৰা গম পালো যে আজিৰ বৈজ্ঞানিকসকলৰ মতে গম পালো যে এই পৃথিৱীত মুৰ্গী আগে অহা নাই, কিন্তু ডিম আগে আহিছে। তেনেহলে আজি আমি গম পালো যে এই পৃথিৱীত ডিম আগে আহিছে। আৰু বন্ধুসকল, এইটো ভিডিঅ' যদি ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। টাটা।